অঞ্জনা, তোমাৰ আহ্বানত মই উপস্থিত হৈছোঁ। কোৱা তোমাৰ অভিপ্ৰায়। আপুনি সৰ্বব্যাপী দৃষ্টি দি আছে, তথাপিও সুধিছে আপোনাৰ সন্তানক আৰু কিমান যন্ত্ৰণা ভুগিব লাগিব আই। মোৰ বাৰু দুখ মোচন নহ'ব নেকি আই? মাতৃয়ে জানো নিজৰ সন্তানৰ দুখ কষ্ট সহ্য কৰিব পাৰে অঞ্জনা? সন্তানৰ দুখত আমিও সমভাগী, কিন্তু উপায়হীন। নিজৰ কৰ্মফল নিজেই ভুগিব লাগিব। দুখৰো সীমা আছে আই। তুমি যিমান দুখত আছা, তাতকৈ অধিক দুখৰ বোজালৈ এই ধৰিত্ৰীত বহুতো জীয়াই আছে অঞ্জনা। এই অভাগীক যিটি সন্তান দান কৰিছিলা, আজি সেই মোৰ সন্তান মোৰ কাষৰ পৰাই নৰপিশাচতে কাঢ়ি লৈ গৈছে। আপোনাৰ সন্তানক বিপদত পৰিব নিদিবা আই। মোৰ দৃষ্টি নিজৰ সন্তানৰ ওপৰত সদায় থাকিব, আৰু কিছুমান পাখণ্ডক সুজ্ঞান দিবৰ বাবে আমি কেতিয়াবা ভক্তৰ সহায় ল'ব লগা হয়, আৰু তাতো যদি ফল নাপাওঁ, নিজেই ধৰিত্ৰীৰ কোলাত নানা ৰূপে আবিৰ্ভাৱ হওঁ। আপুনি কি ক'ব বিচাৰিছে আই? ভাবি লোৱা, তোমাৰ কোলাত তেনে কাৰ্যৰ বাবে এই সন্তান দান কৰিছোঁ। তেনেহ'লে এয়া আপোনাৰ ইচ্ছা আই। চিন্তাৰ কোনো কাৰণ নাই অঞ্জনা, তোমালোকৰ লগত মই সদায় আছোঁ। কি হৈছে দৌৰচোন? ঐ বা, কিনো আবুল তাবুলখন বকি আছ? কিনো বকি আছ বা? ভণ্টি, পানী পানী। ল পানী খা। কি হৈছিলনো বা তোৰ? ভণ্টি, কি হৈছিলনো মোৰ? তইহে জানিবি, একেবাৰে ভয় পাই দিছ। আমি বাবুক নাপালে কি হ'ব বাৰু ভণ্টি? তই ইমান ভাগি নপৰিবিচোন বা। ভিনদৌৱে পুলিচৰ লগত কথা পাতি আহিছে নহয়। চাবিচোন, আমাৰ বাবু একো নহয়। মোৰ বৰ চিন্তা হৈছে অ' ভণ্টি। মই সঁচাকে কিবা কিবি বকি আছিলো নেকি? তই আচলতে বেছিকে চিন্তা কৰাৰ কাৰণে হয়তো টোপনিতে কিবা বকি আছিলি। মই বৰ ধুনীয়াকৈ এগৰাকী দেৱীক সপোনত দেখিছিলো। দেৱীগৰাকীয়ে আমাৰ বাবুক বিপদত পৰিবলৈ নিদো বুলি মোক কৈছিল। মই একো বুজি পোৱা নাই ভণ্টি। বন্ধ কৰি ৰাখিছা মোক যাবলৈ দিয়া। মোৰ মাহঁতলৈ মনত পৰিছে। আমাৰ কলিজাটো আহিলেই দেখোন, নহয়নে নয়নমণি? এতিয়াহে মই অলপ উশাহ ল'ব পাৰিছো পাই। আপোনাৰ ল'ৰাক সঁচাই শলাগিছো। হয়, ইমান সাহসী ল'ৰা আমাৰ সমাজত অত্যন্ত প্ৰয়োজন। ঐ পোৱালি, এইটো দেখোন। আছ
আছ নাথাকি কলৈ যাম ঠিকেইতো দুৱাৰখনে বন্ধ আছে তই কেনেকে যাবি যদি ৰছীডাল খুলি নিদিয় নহয় ইয়াতে লেতেৰা কৰি দিম বুজি পালো দে বল তেতিয়াহ'লে বল বল যা যা কৰি আহ ইয়াৰ ইমান দেৰি লাগে নে ইয়াৰ পৰা নোৱাৰি আৰু ইমান দেৰি কি কৰিছে নহয় কি কৰ এইবোৰ নকৰিবি কি কৰ এইবোৰ কোন যাও মোৰ ভৰিখন ভাঙি কোন ক'ত আছ চাবাইছ বেটা মিষ্টাৰ শইকীয়া কিদৰে আপোনাক ধন্যবাদ জ্ঞাপন কৰিম আপোনালোকৰ শিষ্টাচাৰে এই ল'ৰাটোক বৰ সাহসী কৰি তুলিছে সকলো অভিভাৱকে আপোনালোকৰ দৰে এয়া তোমাৰ প্ৰথম কৰ্ম এই কৰ্মই তোমাক সকলোৱে প্ৰশংসা কৰিব আৰু যি অন্যায় অনীতি লোক তেওঁলোকে তোমাক লৈ শংকিত হৈ থাকিব আজি ধৰিত্ৰীয়ে তোমাৰ দৰে সন্তান বিচাৰি ব্যাকুল হৈ পৰিছে মই সদায় তোমাৰ লগত আছো নয়নমণি অসৎ লোকক সৎ পথলৈ আনিবৰ বাবেই তোমাক এই মূৰ্তকোলাত দান কৰিছোঁ তোমাৰ দ্বাৰাই বহুতো অভিশপ্ত লোকক উদ্ধাৰ কৰি আনিম জ্ঞানৰ মাধ্যমেৰে যোৱা আগুৱাই যোৱা তোমাক আদৰিবৰ বাবে কত গণে ৰৈ আছে তেওঁলোকৰ আশীষ লোৱা মোৰ পুত্ৰ যোৱা আগবাঢ়ি যোৱা বাবু তুমি ইমান সময়ৰ মূৰত আহি ইমান ডাঙৰ কাম কৰি আমাৰ কাষ পাইছাহি সিহঁতে তোমাক মাৰপিট কৰিছিল নেকি বাবু নাই কৰা মাহী ভন্টি তোমাৰ ভাগিনে যিটো কাম কৰি আহিছে নহয় কিনো কাম কলিয়াকাই হয়তো এটা কেতিয়া এই ৰাম নাম সত্য কৰি এই ভস্মখানলৈ নি আছে ভস্মখান কি ভস্মখান হেই কিনো ভুল শব্দবোৰ আহি থাকে এই শুদ্ধটো নাহে নহয় শ্মশান নেকি কলিয়াকাই ভন্টি হয় হয় সেইটোৱেই কৈছিলো হ'ব যা কলিয়া মোৰ বেগটো অফিচত এৰি থৈ আহিলো তই লৈ আহিবি যা এই খাউতকে গৈ মই লৈ আহোঁগৈ সেয়াই আপোনালৈ মোৰ শতকোটি প্ৰণাম আপুনি মোৰ সন্তানটিক আনি দিয়া বাবে আমাৰ অতিকে মৰমৰ দেশ পাখীৰ হিয়াৰ আমঠু যাৰ নাম নয়নমণি বাল্যকালতে বেয়া মানুহৰ কবলৰ পৰা চকুত ধুলি মাৰি পলাই অহা
সাহসী ল'ৰাজন বৰ্তমান দেশৰ এজন কামাণ্ডিং অফিচাৰ হ'ল। তেখেতে আজি বহুতো কুটাঘাতমূলক কাম কৰা দেশ শত্ৰুবোৰক কৰায়ত্ব কৰি ভাৰত মাতৃক সেৱা কৰি আছে আৰু দেশৰ বাবে গৌৰৱান্বিত হৈ পৰিছে।